নমস্কাৰ মই আজি এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছো আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোৰ আলোচনা কৰাৰ আগতে মই অসম চৰকাৰক অনুৰোধ কৰিছো যাতে তেওঁলোকে অসম চৰকাৰে যাতে পুলিচক এক কঠোৰ নিৰ্দেশ দিয়ে যাতে এক পানী নখৰকা চাৰ্জশিট তৈয়াৰ হয় আৰু এই পানী নখৰকা চাৰ্জশিটৰ ওপৰতে জুবিন গাৰ্গৰ ন্যায় আদালতক নিৰ্ভৰ কৰিব কাৰণ আদালতে যি ৰায় দিব সেই ৰায় পুলিচৰ যি চাৰ্জশিট সেই চাৰ্জশিটৰ ওপৰতে নিৰ্ভৰ কৰিব নমস্কাৰ মই এতিয়া ক'ব বিচাৰিছো সিজাৰৰ ওপৰত আসলতে সিজাৰ এই বিষয়টো আসলতে এতিয়া যথেষ্ট আলোচনাৰ বিষয় হৈ আছে সকলোৰে মাজত সিজাৰৰ ওপৰত এক আলোচনা চলি আছে বা বিভিন্ন মানুহে আলোচনা কৰি আছে যে সিজাৰনো কি এতিয়া আমি জানিব লাগিব সিজাৰনো কি সিজাৰ হল আমাৰ মগজুত আমি সকলোৱে জানো আমাৰ মগজুত লাখ লাখ কিছু কোষ আছে আৰু এই কোষবিলাকৰ পৰা এটা নিৰ্দিষ্ট হিচাপত বিদ্যুৎ নিৰ্গত হৈ থাকে এই যি নিৰ্গত হৈ থাকে যি বিদ্যুৎ এই বিদ্যুৎক আসলতে ইলেক্ট্ৰিক ইম্পালস বুলি কোৱা হয় আৰু এই ইলেক্ট্ৰিক ইম্পালস বিলাকৰ কাৰণে আমাৰ আসলতে মগজুটোৱে এক সঠিক ধৰণেৰে কাম কৰি থাকে আৰু যেতিয়া এই যি ইলেক্ট্ৰিক ইম্পালস আছে এই ইলেক্ট্ৰিক ইম্পালসৰ যেতিয়া ইৰেগুলাৰিটি হলে তেতিয়া আমাৰ আসলতে সিজাৰ আৰম্ভ হয় ঠিক এই একে ধৰণে আমাৰ হৃদযন্ত্ৰটো আসলতে বিদ্যুতৰ সৃষ্টি হয় আৰু বিদ্যুতৰ যি ইলেক্ট্ৰিক ইম্পালস আছে এই ইলেক্ট্ৰিক ইম্পালসৰ কাৰণে আমাৰ হৃদযন্ত্ৰটো সঠিকভাৱে চলি থাকে আৰু যেতিয়া ইলেক্ট্ৰিক ইম্পালসৰ কিবা বিসংগতি হয় বিভিন্ন কাৰণত বিসংগতি হয় এবোৰ ইয়াত তেতিয়া ক'বলৈ বহুত এক দীঘলীয়া বিষয় হ'ব তেতিয়া আমি পেচমেকাৰ বুলি আপোনালোকে শুনিছে পেচমেকাৰ আমি হৃদযন্ত্ৰত বহুৱাও যাতে পেচমেকাৰে নিৰ্দিষ্ট হিচাপত বিদ্যুৎ যি ইলেক্ট্ৰিক ইম্পালসটো এৰি থাকে এতিয়া আমি আহো যে এই যেটো তাৰতম্য এই তাৰতম্যটো কিহৰ কাৰণে হয় ব্ৰেইনত আমাৰ যেটো তাৰতম্য হয় ইলেক্ট্ৰিক ইম্পালস মই অলপ আগতে যেটো ক'লো ইলেক্ট্ৰিক ইম্পালসটো তাৰতম্যনো কিহৰ কাৰণে হয় এই তাৰতম্যটো হোৱাৰ কেইবাটাও কাৰণ আছে যদি আসলতে আমাৰ যেটো সিএনএস আছে সেন্ট্ৰাল নাৰ্ভাছ সিস্টেম আছে সেন্ট্ৰাল নাৰ্ভাছ সিস্টেমত যদি কেতিয়াবা আমি দুখ পাওঁ সেন্ট্ৰাল নাৰ্ভাছ সিস্টেম বুলি ক'লে আমি আসলতে যেটো আমাৰ ৰাজহাড় আছে ৰাজহাড়ৰ ভিতৰত আমি সদায় জানো যে ৰাজহাড়ৰ ভিতৰত এটা স্পাইনেল কৰ্ড আছে আৰু স্পাইনেল কৰ্ডডালৰ লগতে আমাৰ গোটেই নাৰ্ভাছ সিস্টেমটো জড়িত হৈ থাকে আৰু যদি আমি এই নাৰ্ভাছ সিস্টেমটো সেন্ট্ৰাল যেটো স্পাইনেল কৰ্ডত যদি আমি খুব বেয়াকৈ কেতিয়াবা আঘাত পাওঁ তেতিয়াও আসলতে আমাৰ এই সিজাৰ হ'ব পাৰে তাৰ পিছত আহিল ব্ৰেইন টিউমাৰ আমাৰ ব্ৰেইনত কেতিয়াবা টিউমাৰ হয় আৰু ব্ৰেইনত টিউমাৰ আপোনালোকে জানে যে ব্ৰেইনত কেতিয়াবা টিউমাৰ হলে মানুহে গম নাপায় বহু দিনৰ পিছত যেতিয়া বেছিকে বাঢ়ি যায় তেতিয়াহে আসলতে এই বস্তুটো মানুহৰ কেতিয়াবা দৃষ্টিগোচৰ হয় কেতিয়াবা কিবা কাৰণত চেক কৰোতে কেতিয়াবা সোনকালে ওলাই পৰে আৰু এই ব্ৰেইন টিউমাৰৰ কাৰণেও সিজাৰ হ'ব পাৰে তাৰ পিছত হল আমাৰ ব্ৰেইনত যদি ইনফেকচন হয় ব্ৰেইনত বিভিন্ন কাৰণত ব্ৰেইনৰ ইনফেকচন হয় যেনেকৈ আমাৰ হৃদযন্ত্ৰত ইনফেকচন হয় কেতিয়াবা কাৰ্ডিয়াক ইনফেকচন হয় তেনেকৈ ব্ৰেইনতো আমাৰ ইনফেকচন হয় আৰু ব্ৰেইনৰ ইনফেকচনৰ কাৰণেও কেতিয়াবা সিজাৰ হ'ব পাৰে কেতিয়াবা যদি ব্ৰেইনত ব্লিডিং হৈ পেলাই ব্ৰেইনত যদি সেই তেজ জমা হৈ যায় আৰু যেটো এনোৰিজম বুলি কয় হেতু যদি হয় হলে তেতিয়া কি হয় তেতিয়াও আসলতে হেতু এতিয়া বহলাই ক'ব গ'লে অলপ দীঘলীয়া হৈ যাব এই 5-7 মিনিটৰ ভিডিঅ'টোত হেতু সম্ভৱ নহয় হেতুৰ কাৰণেও কেতিয়াবা সিজাৰ হ'ব পাৰে আৰু কেতিয়াবা কি হয় প্যাৰাসাইট ইনফেকচন যেটো হয় আসলতে প্যাৰাসাইটটো যেতিয়া প্যাৰাসাইট যেটো ইনফেষ্টেশন হয় আমাৰ ব্ৰেইনলৈ কেতিয়াবা পেলু এক বিশেষ ধৰণৰ পেলু আমাৰ ব্ৰেইনলৈ সোমাই গলে তেতিয়াও আসলতে আমাৰ সিজাৰ হ'ব পাৰে মানুহজন বেহুছ হৈ যাব পাৰে এতিয়া আমি জানি লওঁ যে আসলতে সিজাৰৰ কিছুমান লক্ষণ আছে যে কোনবিলাক কক আমি আসলতে সিজাৰৰ লক্ষণ বুলি আমি কম তেনেকুৱা বিভিন্ন লক্ষণৰ ভিতৰত এনেকুৱা আছে কেতিয়াবা আমাৰ কি হয় শৰীৰটো জঠৰ হৈ যায় আৰু লগতে কপনি আহি পেলাই মানুহজন অজ্ঞান হৈ যায় কেতিয়াবা আমাৰ শৰীৰটো জঠৰ হৈ যায় কেতিয়াবা একদম ষ্টিফনেছ হৈ যায় এনেকুৱা ষ্টিফ হৈ পেলাই তাৰ পিছতে কি হয় মানুহজন অজ্ঞান হৈ যায় হেতু হল এক প্ৰকাৰ সিজাৰ 2 নম্বৰ হল কেতিয়াবা নিজে কিবা এটা কাম কৰি আছে কৈঠাটো হঠাৎ নিজে মানুহজনে একো ক'ব নোৱাৰা হৈ পেলাই কি কৰি আছে কোট আছে তেওঁ নিজে নজনা হৈ যায় অলপ সময়ৰ কাৰণে হেতু এক প্ৰকাৰ সিজাৰ আকৌ কেতিয়াবা কি হয় এজন মানুহে কিবা
হঠাতে তেওঁ নিজে অনুভৱ কৰে যে মোৰ হাত ভৰিবিলাকত শক্তি নোহোৱা হৈ গ'ল সাডেনলি কেতিয়াবা এইবিলাক লছ হয় সাডেন লছ হয় এই গোটেইবিলাক আচলতে আমাৰ ব্ৰেইনে কণ্ট্ৰোল কৰি থাকে আৰু ব্ৰেইনত সেই ইমবেলেঞ্চৰ কাৰণে কেতিয়াবা এই গোটেই ঘটনাবিলাক হৈ থাকে কেতিয়াবা কি হয় আমাৰ শৰীৰটোৰ কিছু অংশ বা গোটেই অংশটো ভয়ংকৰ ধৰণে কঁপি উঠে মানে সিভিয়াৰ ৰাইগৰ হয় খুব সাংঘাতিক ধৰণে গোটেই কেতিয়াবা অলপ জেগা হয় বা কেতিয়াবা গোটেই জেগাটো হয় আৰু খুব ভয়ংকৰ ধৰণে হয় তেতিয়া সেইটো আচলতে সিজাৰ হ'ব পাৰে আৰু কেতিয়াবা কি হয় হঠাৎ মানুহজন জঠৰ হৈ গ'ল জঠৰ হৈ পেলাই অজ্ঞান হৈ গ'ল সেইটো আচলতে সিজাৰ হ'ব পাৰে কিন্তু এটা কথা আপোনালোকে সদায় মনত ৰাখিব যেতিয়া সিজাৰ হ'লে বহু ক্ষেত্ৰত মানুহৰ মুখেদি এইফালে দেখিব আপোনালোকে ফেনা ওলায় অলপ ফেন ওলায় আৰু চকুবিলাক ডাইলেট হৈ যায় ডাইলেট হৈ আমাৰ যিটো বগা চকুৰ এটা বগা অংশ আছে সেই বগা অংশটো ওলাই যায় আৰু কেতিয়াবা আপুনি চাব যে মানুহটোৰ চকুবিলাক ব্লিকিং হৈ থাকে মানে লিডটো আছে আই লিডটো এনেকৈ পিপি অলপ এনেকৈ কৰি থাকিব আৰু চকুটো পিৰিকিয়াই থাকিব এইবিলাকো আচলতে একোটা সিজাৰৰ লক্ষণ এতিয়া হ'ল আমি এই যদি সিজাৰ হ'লে আমি কি কৰিব নালাগে আমি সদায় এটা কথা মনত ৰাখিব লাগে যে সিজাৰ হ'লে আমি কেতিয়াও জুই ওচৰলৈ যাব নালাগে আৰু কেতিয়াবা আকৌ আমি পানীৰ ওচৰলৈও যাব নালাগে এই কাৰণেই যাব নালাগে কাৰণ সিজাৰ যেতিয়া হয় মানুহজন সাময়িকভাৱে অজ্ঞান হৈ যায় যদি জুইত পৰি গ'লেও কিন্তু মানুহজনে যে জুইত পৰি গৈছে সেই বস্তুটো অনুভৱ কৰিব নোৱাৰে বা পানীত যদি পৰি যায় মানুহটোৰ যদি সেই সময়তে সিজাৰটো আৰম্ভ হ'ল পানীত পৰি গ'লেও মানুহজনে আচলতে সেই বস্তুটো ক'ব নোৱাৰে যে মই পানীত পৰি গ'লো এতিয়া মই পানীৰ পৰা বাচিব লাগে কাৰণ তেখেতৰ ব্ৰেইনে সেই কিছু সময়ৰ কাৰণে কাম কৰাৰ শক্তিটো হেৰুৱাই পেলায় এতিয়া আমি এই সিজাৰ যে হৈছে আমি ইয়াক ডায়েগনচিছ কেনেকৈ কৰিম ডায়েগনচিছ কৰিবৰ কাৰণে আমি আচলতে ব্ৰেইনৰ এটা EEG বুলি কয় এনচেফালোগ্ৰাফ বুলি কয় সেইটো আমি আচলতে ব্ৰেইনৰ কৰিব পাৰোঁ সেইটো কৰিলে আমি আচলতে ব্ৰেইনৰ ইৰেগুলাৰিটিটো আমি ধৰা পেলাব পাৰোঁ আৰু কেতিয়াবা ব্ৰেইনৰ MRI বা ব্ৰেইনৰ CT স্কেন যদি আমি কৰোঁ CT স্কেন কণ্ট্ৰাষ্ট মিডিয়া দি যদি আমি CT স্কেন কৰোঁ বা MRI কৰোঁ তেতিয়াও আচলতে আমাৰ ব্ৰেইনৰ যে মানুহজনৰ সিজাৰ হৈছে নে নাই সিজাৰটো আমি ধৰা পেলাব পাৰোঁ আৰু এনেকুৱা বহুত কিছু ব্লাড টেষ্টো আছে সেইবিলাকো কৰিব পাৰোঁ কিন্তু আচলতে EEG বা MRI বা CT স্কেন এইবিলাক আচলতে বেছি নিৰ্ভৰযোগ্য আহিলা যিটোৰ দ্বাৰা আমি আচলতে বস্তুটো ডায়েগনচিছ কৰিব পাৰোঁ যে তেওঁৰ সিজাৰ হৈছে এতিয়া সিজাৰৰ কাৰণে আমি কি ঔষধ খাম সেইটো আচলতে যেতিয়া মানুহজনে কনফাৰ্ম হৈ গ'ল যে মোৰ সিজাৰ হৈছে তেতিয়াহ'লে আমি এজন অভিজ্ঞ নিউৰোচাৰ্জনৰ ওচৰত যে নিউৰলজিষ্ট আছে নিউৰলজিষ্টৰ ওচৰত গৈ আমি সেই বিষয়ে আলোচনা কৰি তেওঁ যি ধৰণে ঔষধ পাতি দিব সেই ধৰণে আমি আচলতে ঔষধ পাতিখিনি খাব লাগে খাই আমি সুস্থ হৈ থাকিব লাগে আৰু মোৰ বিশ্বাস আছে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব কাৰণ বহুতেই সিজাৰনো কি জানা নাছিলে আৰু বহুতৰে হয়তো সিজাৰৰ এই লক্ষণবিলাক কাৰোবাৰ কেতিয়াবা কিবা কাৰণত হৈ থাকে সেইটো এতিয়া তেওঁলোকে গম পাব যে আচলতে এইটো মোৰ সিজাৰৰ লক্ষণ নেকি তেতিয়া তেওঁ গৈ পেলাই নিউৰলজিষ্টৰ লগত কনচাল্ট কৰিব পাৰিব আৰু আমি এটা কথা সদায় মনত ৰাখিব লাগে সৰু শিশু কেতিয়াও যাতে মূৰত দুখ পোৱাকে মাটিত নপৰে বা কেতিয়াও যাতে ৰাজহাৰত দুখ পোৱাকে মাটিত পৰি নাযায় আৰু কেতিয়াও যাতে কোনো ধৰণৰ পিতৃ মাতৃয়ে কেতিয়াও সৰু বাচ্চাৰ মূৰত এনেকৈ থাপৰ নামাৰে আৰু বহুতে সৰু বাচ্চাৰ পিঠিত এনেকৈ থাপৰ মাৰে এইটো আচলতে কেতিয়াও কৰিব নালাগে এইটো মাৰাত্মক ভুল কাৰণ এইটো মই অলপ আগতে কৈছোঁ যে আমাৰ ৰাজহাৰৰ মাজেদি স্পাইনেল কৰ্ডডাল থাকে আৰু কেনেবাকৈ যদি সেই স্পাইনেল কৰ্ডে দুখ পায় তেতিয়াহ'লে কিন্তু অনাগত দিনত সেই শিশুটোৰ কাৰণে ভয়ংকৰ পৰিণতি হ'ব পাৰে আপোনালোক সকলো কুশলে থাকক আৰু আপোনালোকৰ এই কুশল কামনা কৰি মই ভিডিঅ'বিলাক বনাওঁ আৰু আপোনালোকৰ যদি মোৰ এই ভিডিঅ'বিলাক ভাল লাগে তেতিয়া আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কাৰণ শ্বেয়াৰ কৰি দিলে 10জনে এই ভিডিঅ'টো পাব আৰু 10জনে যেতিয়া পাব 10জনৰ উপকাৰ হ'ব ধন্যবাদ